হেল্ল' হাই নমস্কাৰ বন্ধু বান্ধৱীসকল ভিনদেউ এটা মোক নতুনকৈ নুডলছ ট্ৰাই কৰিব দিছিলে দেউতাৰ তাত ভিনদেউৰ দেউতাই নেপাল যাওঁতে আনিছিলে মোক ক'লে এইটো খাব নোৱাৰা বহুত জাল হয় মই বোলো খাব পাৰিম মোৰ সাধাৰণতে স্পাইচ টলাৰেবিলিটি বহুত বেছি মোৰ জলকীয়া নালাগেই মানে জাল আৰু তাত যেনেদৰে কৈছিলে ঠিক তেনেদৰেই বনাইছিলোঁ খালি এটা বেছিকৈ মই কণী ভাঙি দিছিলোঁ আৰু মোৰ মাৰ বহুত জাল লাগিছিলে আৰু মানে যোনে যোনে ইমান জাল খাব নোৱাৰে আমাৰ ঘৰত সিহঁতৰ চবৰে জাল লাগিছিলে মোৰ ভাইটিৰো বহুত জাল লাগিছিলে কিন্তু মোৰ একদম জ্বলা লগা নাছিলে কিন্তু মেগীত সাধাৰণতে আমি কি হয় অলপ টেষ্টি বনাবলৈ অলপ ট্ৰাই কৰিবলগীয়া হয় এইটো টেষ্টি আছিলে মানে মই একো নিদিয়াকৈ বহুত টেষ্টি আছিল আমাৰ চাটে খাব পাৰিছে যেতিয়া বেছি জাল নাই আৰু খাব পৰা নাই জালত সেইকাৰণে চেনি দি লৈছে মোৰ গোটেই নুডলছখিনি পানীত পেলাইছে চুপাৰ আৰু অকণমান জালটো লাগিছিলে আৰু অকণমান জালুক ছটিয়াই দিয়া হ'লে জালঘৰ মানুহ